হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপুনি ঘৰতে বহি আপোনাৰ মোবাইলত আৰু আপোনাৰ লেপটপত কেনেকৈ চৰকাৰী টয়লেট এপ্লাই কৰিব পাৰিব আৰু এইটো কেনেকৈ কৰিব, এই প্ৰচেছটো গোটেইটো আপোনাক দেখাম। আপুনি যিকোনো ব্ৰাউজাৰত গৈ আপুনি চাৰ্চ কৰিব টয়লেট এপ্লাই অনলাইন। টয়লেট এপ্লাই অনলাইনত ক্লিক চাৰ্চ কৰি আপুনি এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনাৰ ইয়াত এপ্লিকেশ্যনটোৱে এনেকৈ খোল খাব ডিছপ্লেত। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো ভিতৰত যি লাগে আপুনি কমেণ্ট কৰি জনাব। মই ইয়াত ৰেজিষ্ট্ৰেশ্যনটো নাই দেখুওৱা, লগ ইনত দেখাইছোঁ। ডাইৰেক্ট লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰি পিনি ইয়াত আপোনাৰ ইউজাৰ আই ডিটো যোনটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো আৰু আপোনাৰ পাছপৰ্ট দিব লাগে। ইয়াত পাছপৰ্ট যদি নাথাকে গেট অ'টিপিত ক্লিক কৰিব। গেট অ'টিপিত ক্লিক কৰাৰ পিছত আপুনি যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইলটোত এটা অ'টিপি যাব। অ'টিপিটো ইয়াত এণ্টাৰ কৰিব লাগিব। আপোনাৰ যোনটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো এটা অ'টিপি যাব। অ'টিপিটো ইয়াত ফিল আপ কৰিব। অ'টিপিটো 6টা সংখ্যা যাব। 6টা সংখ্যাটো ইয়াত ফিল আপ কৰিব আপুনি। অ'টিপিটো ফিল আপ কৰি আপোনাৰ কেপচাৰ যিটো আছে, যিটো দিছে কেপচাৰ, সেইটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। কেপচাৰটো ছেইম যেনেকৈ আছে তেনেকৈ এণ্টাৰ কৰিব। তাৰপিছত চিঙত ক্লিক কৰিব। চিঙত ক্লিক কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যনখন এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আপোনাৰ নাম, মোবাইল নম্বৰ, মেইল এড্ৰেছটো গোটেইটো এনেকৈ ওলাব। গোটেইটো আপুনি এপ্লাই কৰিবৰ কাৰণে নিউ এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব। নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো এনেকৈ খোল খাব। এইটো আপোনাৰ জাননীৰ কাৰণে আহিছে, এখন পঢ়িব পাৰে আপুনি। মই ইয়াত নাই পঢ়া এতিয়া বৰ্তমান। ইয়াত আপোনাৰ প্ৰথম ষ্টেটটো চিলেক্ট হৈ থাকিব। ষ্টেটটো চিলেক্ট হোৱাৰ পিছত আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। ইয়াত আপুনি কোনটো ডিষ্ট্ৰিক্টৰ হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আৰু আপোনাৰ ডিষ্ট্ৰিক্টৰ ব্লকটো কোন ব্লকৰ হয় আপুনি সেই ব্লকটো চিলেক্ট কৰিব। ব্লকটো চিলেক্ট কৰাৰ পাছত আপোনাৰ ইয়াত পঞ্চায়তটো চিলেক্ট কৰিবলৈ আহিব। পঞ্চায়ত নামটো চিলেক্ট কৰিব আপুনি কোনটো পঞ্চায়তৰ হয়। সেই পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াত ভিলেজ নামটো চিলেক্ট কৰিব লাগিব। ভিলেজখন আপুনি নাম এণ্টাৰ কৰি দিব পাৰে, নহ'লে আপুনি বিচাৰি ল'ব এটা এটাকৈ। মই নাম এণ্টাৰ কৰি দিছোঁ। নাম এণ্টাৰ কৰাৰ পিছত ইয়াত আপোনাৰ আহিব পাৰ্মিশ্যন নেম, আপোনাৰ নামঘৰ গাঁওখনৰ নামটো ইয়াত আকৌ আপোনাৰ ইয়াত আহিব। ইয়াত কোনখন গাঁও হয় সেইটো ফিল আপ কৰি দিব। ইয়াত ফিল আপ কৰাৰ পিছত আপোনাৰ ইয়াত নেক্সট পেজটোত আহিব। নেক্সট পেজটোত আপোনাৰ আধাৰ কাৰ্ডত যোনটো যেনেদৰে নাম আছে ইয়াত ফিল আপ। তাৰ পৰা আপোনাৰ আধাৰ কাৰ্ডটোত যিদৰে নাম আছে সেই নামটো ইয়াত ফিল আপ কৰিব। যিদৰে আধাৰ কাৰ্ডত নাম আছে এলফাবেটবিলাক একদম ছেইম দিব, একদম ভুল নকৰিব। আধাৰ কাৰ্ডৰ নামটো ইয়াত শুধৰণিকৈ ফিল আপ কৰি দিয়াৰ পিছতে আধাৰ কাৰ্ডৰ নম্বৰটো ফিল আপ কৰিব। আপোনাৰ আধাৰ কাৰ্ডটোত যিটো নম্বৰ আছে সেই নম্বৰটো ইয়াত শুধৰণিকৈ ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত আপুনি নম্বৰটো ফিল আপ কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ টিক মাৰ্কটো লগাব। টিক মাৰ্ক লগোৱাৰ পিছত ইয়াত আপুনি ভেৰিফাই আধাৰ নঙত ক্লিক কৰিব। ভেৰিফাই আধাৰ নঙত ক্লিক হোৱাৰ পিছত লগালগ আপোনাৰ ভেৰিফাই হৈ যাব। ভেৰিফাই হোৱাৰ পিছত আপোনাৰ দেউতাৰ নামটো ফিল আপ কৰিব লাগিব। আপোনাৰ আধাৰ কাৰ্ডৰ বেক চাইডে থাকিব দেউতাৰ নামটো যিদৰে আছে সেইদৰে ইয়াত ফিল আপ কৰি দিব। দেউতাৰ নামটো ফিল আপ কৰাৰ পিছত আপোনাৰ ইয়াত জেণ্ডাৰটো চিলেক্ট কৰিব। জেণ্ডাৰটো যি হয় আপুনি সেইটো চিলেক্ট কৰিব। ইয়াত আপুনি APL BPL বুলি চিলেক্ট কৰিলে লগালগে আপোনাৰ আধাৰ কাৰ্ড আৰু আধাৰ নম্বৰ অট'মেটিক আহি যাব। ইয়াত আপুনি OBC হ'লে জেনেৰেল চিলেক্ট কৰি ল'ব। ST SC এইবোৰ দৰকাৰ নাই। ইয়াত আপোনাৰ এণ্টাৰ 10 নম্বৰ আপোনাৰ মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব শুধৰণিকৈ। আপোনাৰ মোবাইল নম্বৰত এটা SMS যাব, সেই মোবাইল নম্বৰটো শুধৰণি কৰি ল'ব। তাৰপিছত নেক্সট আপোনাৰ ইয়াত আহিব এড্ৰেছটো আপুনি যিদৰে আছে গাঁওখনত এড্ৰেছটো চিলেক্ট কৰি ল'ব। প্ৰথম গাঁওখনৰ যিটো নাম আপুনি ওপৰত ভৰাইছিলে সেইদৰে আপুনি ইয়াত ফিল আপ কৰি ল'ব। ফিল আপ কৰি দিয়াৰ পিছত নেক্সট আপোনাৰ নেক্সট পেজটো আহিব। মই ইয়াত এড্ৰেছটো ফিল আপ কৰি দিছোঁ বাৰু। ইয়াত মই এড্ৰেছটো ফিল আপ কৰি দিছোঁ। এড্ৰেছটো ফিল আপ কৰি দিয়াৰ পিছত আপোনাৰ নেক্সট পেজটোত আহিলে আপোনাৰ বেংক একাউণ্ট ডিটেইলছ। বেংক একাউণ্ট ডিটেইলছ হ'লে আপোনাৰ IFSC কোডটো ফিল আপ কৰি পিনি ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পিছত ইয়াত আপোনাৰ ব্ৰাঞ্চটো, বেংক নেম, আপুনি কোনটো বেংকৰ দিছে সেই বেংকটোৰ নেমটো ইয়াত চিলেক্ট কৰিব। আপুনি কোন বেংকৰ দিছে, ধৰি লওক আপোনাৰ পঞ্জাৱ বেংকৰ দিব পাৰে, ষ্টেট বেংকৰ দিব পাৰে, ইউনিয়ন বেংকৰ দিব পাৰে, এক্সিছ বেংকৰ দিব পাৰে। যিকোনো বেংকৰ দিয়ে সেই বেংকটো ইয়াত নামটো চাৰ্চ কৰি দিব। মই ইয়াত ইউনিয়ন বেংকৰ দিছোঁ, মই এইটো কাৰণে নামটো চাৰ্চ কৰিছোঁ। ইউনিয়ন বেংকটো ইয়াত ইউনিয়ন বেংকে চাৰ্চ কৰিব। ইয়াত কোনটো হয় ক'ৰ হয় ব্ৰাঞ্চটো ইয়াত চিলেক্ট কৰি দিব। ইয়াত ওলাই যাব আপোনাক যিখিনি আপুনি নাম বেংকৰ নাম চাৰ্চ কৰে তাত আহি যাব। ব্ৰাঞ্চটো ইয়াত ব্ৰাঞ্চটো ইয়াত লিখি দিব কোন ব্ৰাঞ্চ হয়। আপুনি যোনটো ব্ৰাঞ্চৰ হয় সেই ব্ৰাঞ্চটো ইয়াত নামটো লিখিলে বোলে অট'মেটিক ইয়াত আহি যাব। আপোনাৰ ব্ৰাঞ্চটো মই লিখা মতে ইয়াত অট'মেটিক আহি গৈছে। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তাৰপিছত আপোনাৰ ব্ৰাঞ্চটো চিলেক্ট কৰাৰ পিছত ইয়াত
IFC কোডটো ইয়াত আহি যাব। IFC কোডটো ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ গোটেইখিনি আপোনাৰ কোড আছে, বেংক কি বেংক চব আহি যাব। আহি যোৱাৰ পিছত ইয়াত একাউণ্ট নম্বৰটো সুধো। একাউণ্ট নম্বৰটো হেৰি কৰাৰ পিছত আধাৰ কাৰ্ডটো আকৌ একবাৰ চাই ল'ব ভেৰিফাই হৈছেনে। ভেৰিফাই কৰি ল'ব। ভেৰিফাই ছাকচেছফুল হৈ যাব। মই থাকি গৈছিলে, ভেৰিফাই ছাকচেছফুল হোৱা নাছিলোঁ, আকৌ কৰি ল'ব। কৰি লোৱাৰ পিছত ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো এণ্টাৰ কৰিব। আপোনাৰ পাছবুকত যিটো একাউণ্ট নম্বৰ আছে সেই একাউণ্ট নম্বৰটো ইয়াত শুধৰণিকৈ ফিল আপ কৰি ল'ব। আৰু মোৰ চেনেলটো যদি আপুনি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মই একাউণ্ট নম্বৰটো এণ্টাৰ কৰিছোঁ। একাউণ্ট নম্বৰ এণ্টাৰ কৰাৰ পিছত আপোনাৰ ইয়াত পাছবুকৰ ফ্ৰণ্টৰ পেজটো ইয়াত স্পষ্ট কৰি দিব। স্পষ্ট দিয়াৰ পিছত এপ্লাইত ক্লিক কৰি দিব। এপ্লাইত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ ৰেফাৰেঞ্চ নম্বৰটো আপোনাৰ মোবাইলত যাবগৈ আৰু হৈ যাব। আপোনাৰ এপ্লাই হৈ গ'ল। এপ্লাই হৈ যোৱাৰ পিছত আপোনাৰ পেজটো এনেকৈ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনাৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব মই সেইটো দেখাম। আপুনি ষ্টেটাছটো চেক কৰিবৰ কাৰণে ছাইডত আকৌ ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। ভিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত কেতিয়া কৰিছিলে, কেই তাৰিখে কৰিছিলে, কিমানটা কৰিছিলে, গোটেইখিনি ডিটেইলছ ইয়াত ওলাব। মই এতিয়া তলত ওলাব প্ৰথম আজি মই এতিয়া কোৱাটো। ইয়াত আপোনাৰ টেক ষ্টেটাছত ক্লিক কৰিব। টেক ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো এনেকৈ অ'পেন হৈ যাব। ক'ত আছে, কি নাই হোৱা, ক'ত আছে, কোনে এপ্ৰুভ কৰিছে, চব ইয়াত ডিটেইলছ ওলাব। আজি ভিডিঅ'টো ইমানখিনিয়ে ক'লোঁ। আপোনাৰ যদি বেংক একাউণ্ট আপোনাৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।